মানৱ দা বাদ দিয়া তোমালোকৰ ঘৰৰ ওচৰত এটা আছে আৰু এখন আছে নতুনকে গ্ৰাফিক্স মাৰিছে ৰেড বুল চাপৰি টাইপ অ'কে গাইজ, তো এতিয়া আমি চব ৰেডি হৈ গ'লোঁ আৰু এতিয়া আছোঁ বৰ্তমান অভিলাষ দা ঘৰত। আৰু এইখন মানস দা বাইক, মানস দা কালি নগাঁৱৰ পৰা আহিলে, আৰু এইখন অভিলাষ দা বাইক, এইফালে আহি গ'ল মানস দা। তো এতিয়া গোটেইখিনি ৰেডি হৈ গ'লোঁ আৰু এতিয়া যাম আমি শিৱসাগৰ। যেতিয়া মানে মানস আমাৰ ইয়ালৈ আহে ন, যেতিয়া আহে এই ডাঙৰ বৰষুণ এজাক লৈ আহে আৰু যেতিয়া যায় ডাঙৰ বৰষুণ এজাক লৈ যায় মানে এই বৰদৈচিলা মানুহটো। অলৰাইট গাইজ, তো এতিয়া আমি ফাইনেলি ওলাইছোঁ শিৱসাগৰ মিট আপলৈ, আৰু অল আছাম ইউটিউবাৰ মিট আপ পাতিছে তাতে, তো আমাক ইনভাইট কৰিছে আৰু এতিয়া গোটেইকেইটা ওলাইছোঁ। আৰু একচুৱেলি আমাৰ ওলোৱা প্লেন আছিলে 9টা বজাত, তো এতিয়া বাজি গ'ল চোৱা 12টা। তো মানে পুৰাপুৰি 3 ঘণ্টা লেট হৈছোঁ, আৰু লেট মানে কি আৰু তাত মানে ইমান মানুহ চানুহ গোট খোৱা নাই, তো সেইকাৰণে আমি অকণমান লেট কৰি আছোঁ মানে। আৰু এতিয়া নগাঁৱৰ পৰা আহিলে আমাৰ মানস দা, আৰু আগত গৈ লগ হ'ব অংকুৰ দা আৰু অৰিন্দম দা যাম কৈছে। ফাৰ্ষ্ট গোটেইকেইটা জইন হৈ লওঁ, এণ্ড দেন ৰাইডটো মজা লওঁ। আৰু এইটো মোৰ লাইফৰ ফাৰ্ষ্ট মিট আপ হয়, তো আগৰ পিছে মই মানে এনেকৈ মিট আপত গৈ পোৱা নাই, তো এইবাৰ ফাৰ্ষ্ট টাইম ইনভাইট কৰিছে। তো ব'লা যাওঁ, কি এক্সপিৰিয়েঞ্চ হয়, কি দেখোঁ তোমালোকক দেখাম। अथरू रोकांगी तेरे मेरे रिश्ते नू नजर ना लग जेलो। আৰু ৰিঅ'ৰ লগত ন পুৰা খেলি মজা লাগে মানে, এইখন একদম পুৰা ফান টু ৰাইড বাইক হয়। लग जेलो पानी এইবিলাক লিন মাৰি মজা, আৰু গেপ মাৰিবলৈ মুঠতে বেষ্ট, আৰু R15 বেষ্ট, পুৰা খেলিব পাৰি একদম এইখনৰ লগত। কেমেৰা অন। এইকেইটা ট্ৰেকিং আছিলে আৰু মামাহঁতে নৰখালে বাৰু। ত' এতিয়া মানে যদি মামাহঁতে ধৰেও ন, মোৰ ইমান টেনশ্যন নাই, মোৰ গোটেই বাইক পুৰা ফুল ষ্টকত আছে। এতিয়া অকল টেনশ্যন আছে অভিলাষ দা আৰু মানস দা ভাগৰ, কাৰণ অভিলাষ দা আৰু মানস দা ভাগৰ এক্সজষ্ট লাগিছে, আৰু মানস দাটো DB কিলাৰ লাগি আছে। মানস দা ইমান টেনশ্যন নাই। এইডাল DB কিলাৰ লাগি আছে, বাদ দিয়া তেনে ঘূৰি যাওঁ। তো গাইজ, মামাৰ ঘৰত এনেকৈ পলাই ফুৰিবলগীয়া হয় দেখিছা, এক্সজষ্ট লগালে, আৰু সেইকাৰণে এক্সজষ্ট নলগা মই লগায়ো খুলি দিলোঁ। যিকেইটা চেক আছে দেখিছা তোমালোকে, আৰু এক্সজষ্ট লগালে এইবিলাকে প্ৰব্লেম সিহঁতৰ। তো এনেকৈ মানে মামাৰ ঘৰত পলাই ফুৰিবলগীয়া হয়, আৰু এতিয়া মই মানে বেয়া হেপী, আৰু মোক সেইকাৰণে এইবিলাক মানে এনেকুৱা নৰ্মেল বাইকত ইমান চাউণ্ড দৰকাৰ নাই, আৰু R15 যোনটো ষ্টক চাউণ্ড সেইটোৱে মোৰ কাৰণে বেষ্ট লাগে। অকণমান ঠাণ্ডা হ'ব দিয়ে, কিজান হিট হোৱাৰ কাৰণেও হৈছে মানে গাইজ। তো এতিয়া আমাৰ এইখনৰ ষ্টাৰ্ট নুঠা লংকুদা বাইকৰ, তো এতিয়া ঢাক্কা লগাব লাগিব গাইজ। তো এনেকৈ চোৱা এতিয়া মানে ঠেলি নিবলগীয়া যে দিওক, অকণমান স্পীড উঠিলে ছেকেণ্ড গিয়াৰত ক্লাছডাল এৰি চাবা, আমাক কৈ ল'বা, মজা হৈ গ'ল ন গাইজ। ফাইনেলি এতিয়া ষ্টাৰ্ট হৈ গ'ল, আৰু মানে মে বি অফাৰিতে হৈছিল, তো এতিয়া মানে ষ্টাৰ্ট উঠি গ'ল। তো ঠেলি ষ্টাৰ্ট কৰিছে, আকৌ মানে ভৰিয়ে যে R15 ডিউকখন ঠেলাটো ন এটা চেলেঞ্জ, আৰু আমি চেলেঞ্জ লৈ ভাল পাওঁ। তো একো নাই, এতিয়া ষ্টাৰ্ট হৈ গ'ল। তো বিন্দাছ গৈ থাকিব লাগে মিট আপলৈ। যেতিয়া গোটেইকেইজনকে লগ পাই গ'লোঁ, আৰু এতিয়া আমাৰ ৰিয়েল ৰাইড ষ্টাৰ্ট হ'ব। ফাইনেলি আহি পালোহি অৰিন্দম দা ঘৰ, আৰু আজি অংকুৰ দা মায়াক ইয়াতে থৈ যাম। তো অংকুৰ দা এতিয়া পিলিয়ন যাব কাৰোবাৰ লগত, অঁ বকিবই লাগিব। তো এতিয়া মায়াক ইয়াতে এৰিলোঁ। মায়া বাই বাই, মিছ কৰিছোঁ তোমাক। এতিয়া ফাইনেলি আমি হাইৱেত উঠিলোঁ, আৰু এতিয়াৰ পৰা আমাৰ ৰাইড ষ্টাৰ্ট হৈ গ'ল। ইয়াৰ পৰা শিৱসাগৰলৈকে আছে 52 কিলোমিটাৰ, আৰু চব এতিয়া পৰা জোচত আহি গ'ল। আৰু তোমালোকে সেইটোৱে হাইৱেত অকল ফূৰ্তি কৰিলে নহ'ব, কুকুৰ চুকুৰ চব চাই যাবা, মানে যিমানটোলৈকে তোমালোকৰ কণ্ট্ৰল সিমানটোলৈকে নকবা। আৰু বাকী এতিয়া আমি পুৰা নিজৰ হিচাপত গৈ থাকোঁ ব'লা, আৰু মিট আপৰ কাৰণে চব ৰখি আছে। আৰু আজি চলো আহিছোঁ ন, তো একদম মজা লাগিছে মানে, এই বাম চামবিলাক মানে কেছ নাই, খাৰা হৈ দিলেই হ'ল আৰু ডাইৰেক্ট। য়েছ। আৰু অংকুৰ দা কাহিনীটো ক'লোৱে তোমালোকক, মানে মায়া অভাৰ হিট হৈ গ'ল, মে বি ৰেডিঅ'টোৰ ফেনটো বেয়া হ'ল নেকি, তো ষ্টাৰ্ট উঠা নাছিল তেতিয়া, আৰু অভাৰ হিট হৈ গৈছিল। আৰু এতিয়া মানে অকণমান দেৰিৰ পিছত আমি ঠেলি মেলি ষ্টাৰ্ট কৰিলোঁ, দেখিলে আৰু। এণ্ড গাইজ, এতিয়া আমাৰ ফ্ৰেমটো চোৱা, এতিয়া ফ্ৰেমটো চাই ভাল লাগিব। আমাৰ লগত এতিয়া টোটেল 6খন বাইক আছে, 1, 2, 3, 4, 5খন, আৰু এখন আছে FZ পিছত আছে। তো এতিয়া ফ্ৰেমটো চাই ভাল লাগিছে মানে। অ'কে গাইজ, চব সেইফালে গৈছে, মই এইফালে চবকে পিছ পেলাওঁ।
চোৱা হাইৱে মাজত পুৰা মানে নদী বনি গৈছে এনেকুৱাই পানী আৰু যোৱাকালি মানে ন আমাৰ ইয়াত পুৰা লেতেৰা বৰষুণ এজাক আহিলে মানে আৰু এটা কথা কি মানস দাৰ লগত বৰষুণৰ কি কানেকশ্যন নাজানো মানস দা যেতিয়া যোৰহাট আহে ন সেইদিনা বৰষুণ হ'বই আৰু খাটাং তো এতিয়া আকৌ মানস দা যোনদিনা যাবগৈ সেইদিনাও মেবি বৰষুণ হ'বই মানে মই যিমান দিন মানস দাক লগ পাইছো এদিনো মিছ হোৱা নাই সদায় বৰষুণ দিয়ে এই অৰিন্দম দা পুৰা জছত আহি গ'ল এতিয়া ব'লক ব'লক য়েছ য়েছ আৰু ৱেডাৰটো চোৱা এতিয়া মানে একদম ইমান ৰ'দটো নাই দিয়া পাচমা কৰি আছে ন এতিয়া ভালেই লাগিছে বাৰু নহ'লে মানে পুৰা গৰমত মানে অশান্তি লাগি যায় দেই এই হ'ব হ'ব বাদ দিয়া বাদ দিয়া বাদ দিয়া বাদ দিয়া মানস দা বাদ দিয়া মই গাড়ী এখন এই নালাগে বাদ দিয়া নালাগিবা মানুহকেইজনে ভাবিছে সঁচাকে লাগিছে নি এইকেইটা এইবিলাক জাষ্ট ইনে ফান ন লেট্ৰিনত ফটো দিও লাখ লাখ ভিউজ পায় আৰু আমি কিবা এটা বনালো আপোনালোকে নাচাই কিনো কম আৰু গৈ আছো এতিয়া শিৱসাগৰ ওৱান লাইফ অলৰাইট গাইজ তো এইখিনিতে আমি অলপ দেৰি ৰখিছিলোঁ আৰু চুচু ব্ৰেক কৰি ল'লোঁ চ' গাইজ আকৌ ওলাই দিওঁ এতিয়া এইখিনিতে শ্বৰ্ট ব্ৰেক এটা ল'লোঁ আৰু তোমালোকেও যদি এনেকৈ লং ৰাইডত আহা ন তো মাজে মাজে মানে এনেই 2 মিনিট 3 মিনিটৰ কাৰণে অকণমান দেৰি ব্ৰেক এটা ল'ব লাগে তেতিয়া মানে কি হয় মাইণ্ডটো মানে ফ্ৰেছ হৈ যায় আকৌ এতিয়া ৰাইড কণ্টিনিউ কৰোঁ য়েছ বেবি আৰু আমি এনেকৈ মানে অকণমান ফান কৰি গৈ থাকোঁ তো সেইকাৰণে আমাৰ ৰাইডবিলাক মানে একেবাৰে বৰিং নহয় অকণমান মাজে মাজে ফালাফালি অকণমান ধেমালি তো এইবিলাকৰ মাজতে আমাৰ মানে চব কণ্টেণ্ট চলি থাকে আৰু আজি মানে শিৱসাগৰ পোৱাগৈ ইয়াতে 240 হৈয়ে গ'ল আজি ঘৰ পোৱালৈকে মানে একদম বিন্দাছ লেট হ'ব ভাই পানী নেমাৰিবা মাৰিলে বাইকখন ধুই আনিছিলোহে মানে পানী মাৰিলে এনেকৈ বেয়া লাগি যায় মনটো আৰু অলৰেডি বাইক লেতেৰা হ'লে গমেই পাওঁ কিন্তু এটা কথা মোৰ কেনেকুৱা নাজানো কিন্তু মানে মই য'ত আহিলে বাইকখন যদি যিমানে লেতেৰা হওক আৰু যিমানে বেয়া বতৰ নহওক তো বাইকখন মই ঘৰৰ পৰা ধুই আনিলে মনটো ভাল লাগে ৰাইডত গোটেই লেতেৰা হওক আকৌ ধুমগৈ লেতেৰা বাইকখন আনিলে কিবা মোৰ ৰাইড কৰিয়ে ভাল নালাগে দিছ ইজ ব্ৰাদাৰহুড আৰু মানস দা চোৱা তোমালোকে নগাঁৱৰ পৰা আহিছে আমাৰ লগত ৰাইড কৰিবলৈ অ'কে গাইজ ফাইনেলি আহি পালোহি আমি মিট আপ পইণ্ট আৰু এতিয়া ওপৰত হৈ আছে আৰু এতিয়া চবচে লাষ্ট বুলিবলৈ আমিকেইটাই আছোঁ তো চাওঁ কি কিবা বাকী আছেনে নাই ব'লা ওপৰত যাওঁ আৰু ওপৰত কি আছে চাওঁ গাইজ যি দেখিছোঁ চব শেষেই হ'ল চাগে আৰু বাকী সেয়া পালোহি জেগা মই এনেকৈ ওলাই যাম চবফালে গ্ৰুপো আছে এইফালে আছে বুকু ধপ গাইজ বুকু ধপ কৰি আছে আমাৰ এতিয়া আহি পাই গ'লে আমাৰ ময়ূৰদা স্মল ৰাইডাৰ ময়ূৰ দেই ডাঙৰ নহয়গৈ আৰু হ'ব ডাঙৰ হৈ আছে লাহে লাহে তাকে বহুত দিনৰ পিছত লগ পালোঁ ল'ৰাটো ভাল লাগিছে চাপৰ্ট কৰিব ইয়াকো কৈ দিব স্মল ৰাইডাৰ ৰিচেণ্টলি 3 ছাবস্ক্ৰাইবাৰ হৈ গৈছে এই পাৰ্টিটো ক'ব লাগে আৰু ৰিচেণ্টলি 3K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল তো পাৰ্টি মানে হ'ল পোষ্টাৰখন আৰু ইয়াত চোৱা মই ক'ত আছোঁ তোমালোকে কোৱা মই আছোঁ এই তলত লাডাখৰ পৰা আহিছে আমাৰ এয়া চবতে গাৰ্ড আছে মানে মই কি যোৱাটো নহয় আৰু মোৰ ইউটিউব চেনেলটোৰ নাম হ'ল ষ্ট্ৰীট ৰেচাৰ প্ৰণৱ আৰু আজি শিৱসাগৰলৈ ফাৰ্ষ্ট টাইম হৈছে এনেকৈ মানে পিকআপ কৰিবলৈ তো আগতে মোৰ এক্সপিৰিয়েঞ্চ নাই মানে তেনেকৈ আজি আমাৰ অকণমান লেট হৈ গ'ল কি কৰোঁ চেনেলটো সকলোৱে চাব ষ্ট্ৰীট ৰেচাৰ প্ৰণৱ যদি কিবা ভাল লাগে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব যেতিয়া সকলোৰে পাব্লিক ডিমাণ্ড আৰু এতিয়া অভিলাষে গীটাৰ বজাব আৰু মোৰ ভাগত দেখিলে আৰু কিনো ভাষণ শুনিবা মোৰ ভাগত মই মানে এইবিলাকত একদম কমফৰ্ট ফিল কৰোঁ বজাবা নাই মানুহে নাই চেনেলটো ৰিভিল কৰি দিয়া চেনেলটো ৰিভিল কৰি দিয়া অভিলাষ এইবিলাক চব
অলপ ফেক নিউজ এতিয়া মেইন কামটো আহিব কি হ'ল সেইটো কাৰণেতো আহিছোঁ আমি যিটো কাৰণে আহিছোঁ সেইটো কাম কৰোঁগৈ বলক এয়া ফটো মাৰিবলৈ আহিছে আমাৰ বাইকছবিলাকত গাই দেখি পালোঁ চোৱা এইখিনিত আছে আই লাভ শিৱসাগৰ তো এইখিনিতে অকণমান ফটোশ্বুট হ'ব আৰু এইখিনি অকণমান ভিউ চিউ লৈ আছোঁ আৰু অকণমান এইখিনিতে চিল কৰিম এণ্ড দেন ওলাই দিম আৰু তো মোৰ গোপ্ৰ চাৰ্জ বেছি নাই তো এইখিনিতে ভিউ এটা চোৱা আৰু এনেকুৱা এটা ভিউ আৰু এইফালে এইটো যোনটো দেখিছে এইটো শিৱদৌল তো ফাৰ্ষ্ট টাইম মোৰ মিট আপ আৰু মিটআপত কি ক'ম কি নক'ম মানে একো কথা নাছিলে তো কি দেখিলে আৰু ভিডিঅ'ত বাকী এইফালে নগাঁও ল'ৰা এটা আমাৰ ইয়াত আহি যোৰহাটত বেছি দম দেখা যায় কিন্তু মাৰি থৈ যাম আকৌ তোমালোকৰ ঘৰৰ ওচৰত এটা আছে আৰন টাইপ এখন আছে নতুনকৈ গ্ৰাফিক্স মাৰিছে ৰেড বুল চাপৰি টাইপৰ নিজকে ভাবে চাপৰি টাইপ চাপৰি টাইপৰ গ্ৰাফিক্স মাৰিছে চপৰি গাই চপৰি অকণমান এনেকুৱা টাইপৰ আৰু ইয়াত এটা ল'ৰা আছে ন নগাঁৱৰ পৰা আহি থাকে ইমান দূৰ মানে কি ক'ম আৰু সদায় যেতিয়া আহিলে তেতিয়া দবা পিঠা বৰষুণ আমাৰ বহুত দিগদাৰ হৈছে মানে যদি ভিডিঅ'টো ইমানতে এণ্ড কৰি যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলত যদি নতুন ছাবস্ক্ৰাইব কৰিব আজিলে গোপ্ৰ চপৰ এৰি আৰু আজিলে বাই আজিলে বাই